ৰঙা সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু নতুন ভিডিঅ'বোৰ চাবলৈ বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। হেল্ল' বন্ধুসকল, আমি এতিয়া আহিছোঁ লালবাগ বটানিকেল গাৰ্ডেন, যাক ইংৰাজীত কোৱা হয় ৰেড গাৰ্ডেন বুলি। এইটো হ'ল আপোনাৰ বেংগালুৰুৰ দক্ষিণ ভাগত অৱস্থিত আৰু লগতে ইয়াত এটা খুব ধুনীয়া গ্লাছ হাউচ আছে। গ্লাছ হাউচটো 1889ত বনোৱা হৈছিলে আৰু 26 জানুৱাৰী আৰু 15 আগষ্ট তাৰিখে ইয়াত এটা ধুনীয়া ফুলৰ এটা শ্ব' হয়। সেইটো চাবলৈ দেশ বিদেশৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহে আৰু ইয়াৰ ভিতৰ ভাগ খুবেই ধুনীয়া হয়। এক কথাত ক'বলৈ গ'লে খুবেই ধুনীয়া বটানিকেল গাৰ্ডেন। তো বলক আমি ভিতৰলৈ যাওঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। তাৰ আগতে আমি টিকেট ল'ব লাগিব। ইয়াত টিকেটৰ মূল্য 20 টকা। তো টিকেটটো লৈ লওক বলক। What we do here is go back. ফ্ৰেণ্ডছ, আমাৰ পিছফালে আপুনি যোনটো দেখিছে ৰেড কালাৰ, আমি অকণমান আগত ভালকৈ দেখুৱাইছোঁ, সেইটো এটা ঘড়ী হয়, চলি আছে। HMT কোম্পানী, বহুতে নাম শুনিছে চাগে। HMT ৱাচ কোম্পানীয়ে বনোৱা মটৰ হয়তো। মটৰটো আছে মাটিৰ তলত, ওপৰত গছ গছনিৰে ভৰা আৰু ঘড়ী চলি আছে। যোনখিনি নাম্বাৰিং আছে 1 2 3 4 5 6 12লৈকে, সেইখিনিও গছ ৰুইছে আৰু সেই গছৰ সৈতে নাম্বাৰটো লিখা আছে ভালকৈ। গ্লাছ হাউচৰ সন্মুখত। এইটো নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিলে মোগল সম্ৰাট হাইদৰ আলীয়ে 1760 চনত আৰু তাৰ পাছত নিৰ্মাণ সম্পূৰ্ণ কৰিছে আমাৰ সকলোৰে পৰিচিত টিপু চুলতানে। গতিকে এইটো মোগলৰ দিনৰ মোগল গাৰ্ডেনৰ এটা
আৰ্হিত বনোৱা হৈছিলে। আৰ্হিত বনোৱা হৈছিলে। চ' বহুত ধুনীয়াকৈ বনাইছে। আৰু ইয়াতে জাকিৰে অলৰেডি কৈছেই, ইয়াতে দুটা ফ্লাৱাৰ শ্ব' হয় 15 আগষ্ট আৰু 26 জানুৱাৰীত। বিভিন্ন দেশৰ পৰা বা আমাৰ ইণ্ডিয়াৰ বিভিন্ন অংশৰ পৰা মানুহবোৰ লোকবোৰ আহে ইয়াতে চাবলৈ। আমি এবাৰ উপভোগ কৰিছিলোঁ হয়নে? আৰু সেইবাৰ আছিলে থিম। চ' ইয়াতে সদায় এটা থিম লৈ বনায়। মই লগতে আৰু এটা কথা এড কৰিব বিচাৰিছোঁ যে ইয়াতে যেতিয়া ফ্লাৱাৰ শ্ব'টো হয়, বিভিন্ন ধৰণৰ দোকান পোহাৰ ইয়াত আহে। আৰু মই আৰু লিলি এবাৰ আহিছিলোঁ, আমাৰ অসমীয়া সাজপাৰ, গামোচাৰ পৰা আৰম্ভ কৰি মেখেলা, সকলো বস্তু ইয়াত পোৱা গৈছিলে। আমি চাইছিলোঁ আৰু বৰ ভাল লাগিছিল যে আমাৰ অসমীয়া সাজপাৰ ইয়াত বিক্ৰী হৈছিলে সেই সময়ত। একচুৱেলি গোটেই ইণ্ডিয়াৰ পৰাই আহে। ইয়াতে এটা ফ্লি মাৰ্কেট টাইপ হয়, তাতে চবেই ষ্টলছ দিয়ে। ধুনীয়া। আমি যেতিয়া আহিছিলোঁ তেতিয়া থিম আছিলে আই থিংক ৰেড ফৰ্ট, নহয়নে? চ' ফুলেৰে ৰেড ফৰ্ট বনাইছিলে। Missing someone is as normal. Missing someone and missing someone is as normal. Missing someone. Missing someone, normal, normal one. I am sad and so lonely. I am sad and so lonely. লালবাগ বটানিকেল গাৰ্ডেনৰ ইফালে ঘূৰি একেবাৰে আমি ভাগৰি পৰিছোঁ। এঠাইত বহিছোঁ ডাঙৰ গছৰ। ফ্ৰেণ্ডছ, আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। গতিকে আপোনালোকে ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে আমাৰ নতুন ভিডিঅ'বোৰ চাবলৈ টিউন থাকক। আজিলৈ সামৰিছোঁ। বাই বাই, টেক কেয়াৰ।